CIT কোকৰাঝাৰ যিটো আমাৰ গোটেই অসমৰ বা আমাৰ নৰ্থ ইষ্টৰ বহুত মানে ষ্টুডেণ্ট মানে অধ্যয়ন কৰি আছে। তেওঁলোক মানে বিভিন্ন ট্ৰাইবত আছে, ট্ৰাইবেলে হয়। গোটেইখিনি আমি এক লগ লৈ আমি আমাৰ যোনটো 6টা জনগোষ্ঠীক মানে জনজাতিকৰণ প্ৰদান কৰা এইটো মানে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো মানে সিদিনাখন 26 নৱেম্বৰত এটা মন্ত্ৰীসভাত তেওঁলোকে এপ্ৰুভ কৰাৰ মানে এটা সিদ্ধান্ত লৈছে। সেইটো আমি CIT ষ্টুডেণ্টৰ তৰফৰ পৰা অনুৰোধ কৰোঁ যে অতি শীঘ্ৰে এইটো যিটো ডিচিশ্যন লৈছে এইটো উইথড্ৰ কৰিব লাগে। আৰু আমাৰ এইটো অনুৰোধ যে আপোনালোকে যদি সেইটো মানে উইথড্ৰ নকৰে তো আমি পথত ওলাবৰ কাৰণে আপোনালোকে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু থাকক। এইটোৱে আমাৰ পৰা অনুৰোধ। আৰু অতি শীঘ্ৰে এইটো উইথড্ৰ কৰিব লাগে যাতে আমাৰ যিখিনি আমাৰ সা সুবিধা এইবিলাক যাতে একো মানে নষ্ট নহয় বা আমাৰ প্ৰভাৱ নপৰে, সেইটো কাৰণে আপোনাক অনুৰোধ জনাইছোঁ। আৰু STV বুলি কোনো কনষ্টিটিউশ্যনত লিখা নাই যে STV দিব পাৰে বুলি, এইটো টোটেলি আনকনষ্টিটিউশ্যনেল। আৰু যিখিনি 6টা জনগোষ্ঠী জনজাতিকৰণ দাবী কৰি আছে তেওঁলোকে ভালকৈ বুজি লোৱাটো ভাল। এইটো ৰাজনীতি এটা খেলত আপোনালোকে চামিল হ'ব নালাগে। আৰু আমি যিখিনি জনজাতি হিচাপত আমি এতিয়া বসবাস কৰি আছোঁ অসমত, এইটো আমি কোনো পদ্য হ'ব নিদিওঁ। লাগিলে আমি জান দি দিম, কেতিয়াও আমি জনজাতি 6টা উন্নত জাতিবিলাকক আমি জনজাতিকৰণ হ'বলৈ কেতিয়াও নিদিওঁ। তো সেইটো আমাৰ পৰা দাবী জনালে। জয় বড়োহাৰিণী, জয় বড়োহাৰিণী, জয় বড়োহাৰিণী। আমি দেখিবলৈ পাইছোঁ যে যোৱা সময়ছোৱাত আমাৰ অসম বিধানসভাত 25 নৱেম্বৰৰ পৰা আমি দেখিবলৈ পাইছোঁ যে তাতে মানে বিধানসভা মানে এছেম্বলি হৈ আছিলে। তাতে যিখিনি মন্ত্ৰীসভা আছে, কেবিনেট মন্ত্ৰীসকল, তেওঁলোকে এটা মানে আমি দেখিবলৈ পাইছোঁ এটা ন'টিছ বা ইনফৰমেশ্যন হিচাপে পাইছোঁ যে তাতে লিখা আছে যে স্পষ্টকৈ যে 6 উন্নত জনগোষ্ঠীবিলাকক ST প্ৰদান কৰাৰ মানে এটা মানে তেওঁলোকে কেবিনেটত পাছ কৰিছে বিল। তো সেই বিলটো আমাৰ ভাৰত চৰকাৰত মানে RGI আৰু তাতে অহা 1 ডিচেম্বৰৰ পৰা যিহেতু তাতে পাৰ্লিয়ামেণ্ট ছিজন হ'ব, তাতে তেওঁলোকে উত্থাপন কৰা মানে এটা প্ৰচেষ্টা চলাইছে। যে অলৰেডি আসাম চৰকাৰে এপ্ৰুভ কৰিছে যে 6 জনগোষ্ঠী যিটো ST বা চিডিউল ট্ৰাইব দাবী আছে, তেওঁলোকে জনজাতিকৰণৰ কাৰণে মানে দাবী কৰি আছে, বহুত দীৰ্ঘদিনীয়া দাবী। তো সেইটো তেওঁলোকে যোৱা 25 নৱেম্বৰত গোটেই মন্ত্ৰীসভা একগোট হয় তেওঁলোকে এপ্ৰুভ কৰি ভাৰত চৰকাৰৰ তাতে মন্ত্ৰালয়ত পঠাওৱা মানে তেওঁলোকে অলৰেডি ঘোষণা কৰিছে। তাতে যোনটো 1 ডিচেম্বৰৰ পৰা 19 ডিচেম্বৰলৈকে পাৰ্লিয়ামেণ্ট ছিজন হ'বলৈ গৈ আছে, তাতে তেওঁলোকে কৈছে উত্থাপন কৰিব আৰু তেওঁলোকক STV যোনটো মানে আনকনষ্টিটিউশ্যনেল অসাংবিধানিক হয়, এইটো STV বুলি আমি ফাৰ্ষ্ট শুনিবলৈ পাইছোঁ। এইটো কেনেকুৱা STV হ'ব যদি তেওঁলোকে STV দিবই পাৰে এতিয়া 6টা উন্নত জাতিবিলাকক? তো তেওঁলোকে আমাৰ যিটো দীৰ্ঘদিনীয়া দাবী, আমাৰ বড়োসকলৰ যিটো দীৰ্ঘদিনীয়া দাবী, তো তেওঁলোকে 6টা জনগোষ্ঠীক ST প্ৰদান কৰাৰ আগতে আমাৰ 1 ছেকেণ্ড বা 1 মিনিট আগতে এইটো তেওঁলোকে বড়োলেণ্ডখন দিব পাৰিবনে নাই? হয় নে নহয়? আমি 1987ৰ পৰা ধৰি আজি 2020লৈকে যিটো আন্দোলন হৈছে, আজিলৈকে হৈ আছে। 2020ত যিহেতু BTR ৰেকৰ্ড হৈ গ'ল, তো তাৰ পূৰ্বেও আমি দেখিবলৈ পাইছোঁ যে বড়োলেণ্ড আন্দোলন হৈ আছে। তো তেওঁলোকে 6টা জনগোষ্ঠীটো 1 বছৰ আগৰ পৰা তেওঁলোকে মানে এনেকুৱা দাবী কৰিছে। তো তেওঁলোকৰ যোনটো উন্নত জাতি, য'ত মানে তেওঁলোকৰ মানে বিভিন্ন আৰ্থিক ৰাজনীতিক বা বিভিন্ন তৰফত মানে তেওঁলোকে বহুত উন্নত। আমাৰ যিটো মানে অনলি 40 লাখ বা অসমত 40 লাখ মাত্ৰ ট্ৰাইবেল হিচাপত আমি ইয়াতে বসবাস কৰোঁ। আমিতো সন অফ দ্য ছইল। তো তেওঁলোকেতো ক'বাৰ বেলেগ ষ্টেট বা বেলেগ কিবাৰ পৰা আহি তেওঁলোকক এই সময়ত ব্ৰিটিছ যেতিয়া নেকি এতিয়া দখল কৰিছে, সেই সময়ত তেওঁলোকক কাম কৰিবলৈ অনা তেওঁলোকে হৈছে। তো তেওঁলোকক কেনেকুৱা ST প্ৰদান কৰিব য'ত মানে তেওঁলোকৰ পূৰা
যেনেকৈ পপুলেশ্যন হিচাপতে চাওক বা শিক্ষাগত অৰ্হতা বিভিন্ন ক্ষেত্ৰত বা আৰ্থিক অৰ্হতাতে চাওক তেওঁলোক বহুত উন্নত হয় তো তেওঁলোকক ST দিয়াৰ আগতে আমাৰ ট্ৰাইবেল যদি তেনেকুৱা মানে যিখিনি ডিমাণ্ড আছে তেওঁলোক 1 ছেকেণ্ড বা 1 মিনিট আগতো মানে ফুলফিল কৰিব লাগে সেইটো আমি দাবী জনাইছোঁ আৰু অনাগত দিনত যেতিয়ালৈকে আমাৰ দাবীটো মানি নলয় তো অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লৈকে আমাৰ এইটো অনুৰোধ যে এইটো আমি কোনো দিনে মানে মানিব নোৱাৰোঁ আৰু তেওঁলোকক যদি ST দিয়ে তো তেওঁলোকে আমাৰ যিটো ট্ৰাইবেলবিলাকৰ ডিমাণ্ড বা আমাৰ বড়োসকলৰ যিটো দীৰ্ঘদিনীয়া দাবী বড়োলেণ্ড ছেপাৰেট বড়োলেণ্ড আৰু আমাৰ যিখিনি দাবী আছে তেওঁলোকৰ লগতে এইটো আমাক ফুলফিল কৰিব লাগে আমি দাবী জনাইছোঁ दिनै बयबो जोङो बेहाय गुबुन गुबुन जायगानिफ्राय फैनाय आलदा आलदा ट्राइबेल्सफ्रा जमा जानानै जोङो बै ST होनो नागिरनाय जे आसाम केबिनेटआव पास खालामदों बे पास खालामनायखौ जोङो दिनै बेनि बेरेखायै माने जोङो दिनै बेहाय गसंथानानै जोङो एगेन्स्टआव माने बै गसंथानायखौ जोङो होबथानो थाखाय जोङो दिनै बेहाय ज' जादों आरो आं बेखौनो बुंनो सानोदि जुदि बै जाय गोजौ देरखाहैनाय थांनाय गोजौ गोलावफोर गिदिर गोलावफोर बिसोरनो जुदि ST होनो थाङोबा जोंनि बे जाय ट्राइब्स दङ अलरेडि ट्राइब्स जे STफोर दं अलरेडि दंखायो बे STफ्रा जोंना गैया जालांगोन मोनसे समाव जोंनि जे ट्राइब्स दङ बे बुस्थुआ माने ट्राइब्स होननायानो सोदोबानो थाहैनाय नङा जोंनिया दा माने जोंनि आसामाव बर'आ टटेल पपुलेसन बर'नि पपुलेसना हाइएस्ट होननानै मिथियो जोङो बे माने बांसिन बिसोरनो जुदि ST होयोबा जोंनि बर' माबायाव कमिउनिटियाव बांसिन इफेक्ट होगोन आरोखि जोङो बे आरो बेलेग जे ट्राइबेल्स दङ बेथ' आस्ते आस्ते ओरैनो गोमालांनो हमखागोन ओरैनो आङो बेखौनो बुंनो सानोदि जे आरो जे गोजौ गोदोरफोर दङ जोंनि बे BTR निफ्राय एबा आसाम केबिनेटआव गेदेर गोलावफोर दं आं बिसोरखौ मोनसेल' रिक्वेस्ट खालामनो सानो जे बे आसाम केबिनेटआव जे पास खालामनाय बिल बे बिलखौ जोङो बे बिलखौ पास खालामनायखौ केन्सेल खालामनो थाखाय आङो माने प्रेसार क्रिएट खालामनो रिक्वेस्ट खालामो आरोखि दा बेनोसै आंना